নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ। আপোনালোকে নিশ্চয় দেখিছে মোৰ পাছফালে এখন বিয়া ঘৰ এখন আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আপোনালোকে হয়তো কেতিয়াও এনেকুৱা বিয়া দেখা নাই। আপোনালোকে বিয়াখন আপোনালোকে দেখিলে গম পাব। মই আপোনালোকক দেখুৱাইছোঁ আৰু মোৰ লগত এজন আছে মোৰ লগৰ আপোনালোকৰ ধন্তি, আৰু এওঁ বিয়াত ধুনীয়া সুন্দৰ গীত পৰিৱেশন কৰিব। আপোনালোকক দেখাম আৰু বিয়াখন মানে আপোনালোকে হয়তো এনেকুৱা বিয়া কেতিয়াও আপোনালোকে দেখা নাই। তেনে ভিডিঅ'টো শেষলৈকে চাব। আৰু এটা কথা বন্ধুসকল, বিয়াঘৰৰ মই এটা আপোনালোকৰ ভিতৰৰ পৰ্যায়টো দেখুৱাইছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিব। আৰু ভিতৰলৈ সোমাইছোঁ। তাৰ আগতে আপোনালোকক সোমোৱাৰ আগতে মই আমাৰ গাঁৱৰ ৰাস্তাটো আপোনালোকক দেখাই দিছোঁ। যিহেতু আন্ধাৰ ইমান ভালকৈ নেদেখিব, আমি ভিতৰলৈ সোমাই আপোনালোকৰ ভিতৰৰ পৰিৱেশটো দেখাম। ভিতৰত আপোনাৰ ৰাসৰ কিছু মুহূৰ্ত দেখুওৱা হৈছে। ইয়াৰ ৰাস বুলি নহয় মানে আপোনাৰ আধুনিক গীত আপোনালোকৰ, তাৰপিছত আৰু অন্যান্য কিবা ভূপেন হাজৰিকা সকলো দেখাব নোৱাৰিব পাৰোঁ। ভূপেন হাজৰিকাৰ গীত, বিহুসুৰীয়া কিছুমান গীত, বিহু আৰু ডান্স সকলো ধৰণৰ ইয়াত কৰা হৈছে। আপোনালোকে চাওক আৰু মানুহৰ সমাগম আপোনালোকে নিশ্চয় দেখিছে। আৰু এতিয়া যিহেতু আৰম্ভ হৈছে, মানুহ যথেষ্ট আহিবলৈ বাকী আছে। আপোনালোকক মই দেখাম ইয়াৰ পৰিৱেশটো চাওক। আপোনালোকে কিমান সুন্দৰ এটা পৰিৱেশ আপোনালোকে নিশ্চয় দেখিছে। এনেকুৱা বিয়া হয়তো আপোনালোকে খুব কম দেখিছে, বা হয়তো বহুতে খুব কম পাতে। আৰু আচলতে ইউনিক মানে আপোনালোকৰ বিয়াত এনেকুৱা ৰাস কিবা আপোনালোকে এইটো হয়তো আপোনালোকে গোপী ওলাই আছে, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। আপোনালোকে চাওক। আপোনালোকৰ কিমান এটা সুন্দৰ পৰিৱেশ আপোনালোকে হয়তো কল্পনা কৰিব পাৰিছে। আৰু আমিও যথেষ্ট ফূৰ্তি কৰিম বিয়াখনত। আপোনালোকক নিশ্চয় দেখাইছোঁ। ইয়াত মোৰ গাঁৱৰে বিয়া, আমাৰ নিজৰ খুৰা হয়। আপোনালোকে চাওক, খুৰা ছোৱালীৰ বিয়া, খুৰা ছোৱালীৰ বিয়াত ফূৰ্তিটো কৰিব লাগিব ন। সেইটো কাৰণে আপোনাৰ ভিডিঅ'টো দেখাই লওঁ, তাৰপিছত আমি ফূৰ্তি কৰিম। বাকী আপোনালোকে ইয়াত দেখিছে বন্ধুসকল, আপোনালোকে চাওক কিমান ভাল লাগিছে। মোক কমেণ্ট কৰি জনাব বিয়াৰ ঘৰটো, বিয়াৰ পৰিৱেশটো আপোনালোকক কিমান ভাল লাগিছে। আৰু এটা কথা, আপোনালোকে হয়তো এনেকুৱা মানে বেয়া কমেণ্ট নিদিব বা কিবা, যিবোৰ কমেণ্টে আমাৰ মনত বেছি দুখ পাওঁ তেনেকুৱা ধৰণৰ কমেণ্ট নিদিব। বাকী আপোনালোকে চাওক, চাই যাওক। তো ফাইনেলি বন্ধুসকল, এতিয়া মোৰ লগৰ ধন্তি দাস, যিটো ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ, মোৰ ধন্তি দাসে সি লগৰজনে আপোনাৰ গান গাব। আপোনালোকক তেওঁৰ গান মই এবাৰ দেখাইছোঁ, তাৰপিছত আৰু বেলেগ দেখাই যাম। আপোনালোক চাওক। বন্ধুসকল, মোৰ বন্ধু ধন্তি দাসৰ পৰিচয়টো নিদিলে হয়তো বহুত বেছি বেয়া হ'ব। মোৰ লগৰ যিজন ধন্তি দাস, তেখেতৰ এইজন আপোনালোকে দেখিছে টুপি পিন্ধি থকাজন তেওঁৰ দেউতাক হয়। আৰু বন্ধুসকল, তেখেতৰ ঘৰ মাজুলীত হেঞ্চুৱাত, আৰু মোৰ বহুত বেছি প্ৰিয় বন্ধু হয়। আৰু তেখেতৰ গান আপোনালোকে শুনি কেনেকুৱা পালে মোক ক'ব। আৰু বন্ধুসকল, আৰু অন্যান্য কিবা আপোনালোকক দেখাবলৈ, ডান্স দেখাবলৈ চেষ্টা কৰিম আৰু গীত দেখাবলৈ চেষ্টা কৰিম। চাওক।
বন্ধুসকল এতিয়া এই মৰম লগা ভণ্টিজনীৰ মুখত আপোনালোকৰ হালি জালি গানটো আপোনালোকে শুনক কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। আচলতে বন্ধুসকল কোনেও বেয়া কমেণ্ট এটা নিদিয়ক বুলি মই আগতে কথাবোৰ কৈ দিছোঁ। ইয়াত আচলতে যাৰ যিকণ প্ৰতিভা আছে সেই সকলো প্ৰতিভা মানে আপোনাৰ কোনোবাই কৃষ্ণ নাচিব পাৰে, এই আপোনালোকে চাওক কি সুন্দৰ কৃষ্ণ নৃত্য কৰে, আৰু কিছুমানে গাবও জানে, কিছুমানে নাচিব জানে, কিছুমানে ডান্স কৰিব জানে। সকলোৰে নিজৰ নিজৰ প্ৰতিভা মানুহক দেখুৱাবলৈ আমাৰ মনোৰঞ্জনৰ বাবে আমি আপোনাৰ এটা সৰুকৈ বিয়া ঘৰৰ মানুহে এইখন আপোনালোকে আয়োজন কৰিছে। আপোনালোকে কোনেও বেয়া কমেণ্ট নিদিব বা কিবা নকৰিব। মানে কি হ'ল, হয়তো মনোৰঞ্জন বোলা বস্তুটো একেলগে হয়তো বহুত ধৰণৰ আপোনালোকে বিহুলৈ গ'লে হয়তো বিহুৱে দেখিবলৈ পায়, কেতিয়াও বেলেগ কিবাটো আপোনালোকে দেখিবলৈ নাপায়, ৰাসলৈ গ'লে ৰাস চাবলৈ পায়, কিন্তু এটা ইউনিক কৰিছে আপোনালোকে নিশ্চয় হয়তো দেখিলে গম পাব। ইয়াত আপোনালোকৰ সকলো ধৰণৰ বস্তু যাৰ যি প্ৰতিভা আছে প্ৰতিভা আপোনালোকৰ দেখুৱাবলৈ এটা ভাল সুবিধা দিছে। তো বিয়া বুলি নহয়, বিয়াৰ শেষত আপোনালোকৰ বিয়াটো হৈ গ'ল, বিয়াৰ শেষত এতিয়া যে সকলোৱে চকুৰ মনোৰঞ্জন এয়া আপোনালোকৰ দূৰ দূৰণিৰ পৰা গায়ক আহিছে, ৰঙা পিন্ধি বহি আছে, আপোনালোকে দেখিছে, সকলো আপোনালোকে দেখিবলৈ পাব। আপোনালোকে চাই যাওক ভিডিঅ'বোৰ, আৰু কি সুন্দৰ নৃত্য কৰিছে আপোনালোকে চাওক। মনোকৰ আচলতে বহুত বেছি ভাল লগা মুহূৰ্ত এইবোৰ, আপোনালোকে হয়তো দেখিলে গম পাব। আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি দিব পৰা নাই, সম্পূৰ্ণ কৰি দিলে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব, সেইটো কাৰণে কমকৈ দিছোঁ, আপোনালোকে চাওক। বন্ধুসকল, বাইদেউৰ কি সুন্দৰ নৃত্য আপোনালোকে চাওক। নৃত্যটো দেখি আপোনালোকৰ ভাল লাগিব। আৰু মাতটো মিউট কৰি দিছোঁ, মানে আপোনাৰ ইউটিউবৰ কিছুমান গাইডলাইন থাকে, সেই গাইডলাইন ফ'ল' কৰিবলৈ আপোনালোকৰ মাতটো মিউট কৰি দিয়া হৈছে। বাকী বন্ধুসকল কেনেকুৱা পাইছে ডান্সবোৰ, মানে নৃত্যটো কেনেকুৱা পাইছে আপোনালোকে জনাব। আমি এতিয়া বেলেগ এটা ভিডিঅ' আপোনালোকক দেখাইছোঁ। আৰু বন্ধুসকল যদি আপোনালোকে মাতটোৰ সৈতে ভিডিঅ'টো লাগে তেতিয়াহ'লে ইউটিউবত আপোনালোকে কমেণ্ট কৰিব, আপোনালোকৰ নাম্বাৰ দিব, মই আপোনালোকৰ নাম্বাৰত মই ভিডিঅ'টো পঠিয়াই দিম, কিন্তু আপোনালোকৰ মোক যাতে কোনো বেয়া নাপায়। বাকী আপোনালোকে চাওক। मैं डालूं ताल पे भंगड़ा तुम्हें गिद्दा काले
বন্ধুসকল ভিডিঅ'টো যদি ভাল পালে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মৰম আমাৰ বাবে বহুত বেছি প্ৰয়োজন। ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, ইমানতে শেষ কৰোঁ।